আমি ফুৰিবলৈ আহিছোঁ তেজপুৰ। এয়া বাবু স্কুল। এখন বাবুৰ প্লেগ্ৰাউণ্ড। ভাইটিয়ে টিকেট আনিবলৈ গৈছে, আমি ৰৈ আছোঁ চিত্ৰলেখা পাৰ্কলৈ গৈ। এই ল'ৰাহঁতক খেলাবলৈ লৈ আহিছোঁ। এইফালে চাই দিয়া বাবু। বাবু এ বাবু, আমি পাৰ্কলৈ আহি আছোঁ। এইখন বাহিৰৰ পৰা পাৰ্কখন দেখিবলৈ এনেকুৱা লাগে। এয়া আমি চিত্ৰলেখা পাৰ্কত ল'ৰাহঁতক খেলাবলৈ আনিছোঁ। আমিও উপভোগ কৰোঁ, আপোনালোকেও আমাৰ লগতে উপভোগ কৰক। যিমান পাৰোঁ দেখুৱাম আৰু। এইখন এখন ব'টিং কৰি আছে। বহুত ল'ৰা ছোৱালী আহিছে, মানুহ গৰমত সকলোৱে ঠাণ্ডা উপভোগ কৰিবলৈ আহিছে পাৰ্কত। বন্ধ শেষ হ'ব হৈছে যে সংখ্যক মানুহে আমাৰ ল'ৰা ছোৱালীকেইটা ক'ত গ'ল জানো। এইকেইটা সিহঁতি খেলিবলৈ বিচাৰি গৈছে, খেলিবলৈ হেৰিয়ে নাই, জেগাই নাই। পাৰিবা উঠা 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 ওপৰলৈ উঠা, ভালকৈ চাই ল'বা। এফালে এখন ভাৰতৰ মাৰ্গ এখন আঁকি থৈছে। মোমায়েকে ফটো মাৰিছে, সিহঁতি পোষ্ট দিছে। অঁ ৰ'বা দেই, দিছোঁ। ভাইটি ল'ৰা এয়া। অঁ এইবাৰ এনেকৈ কৰি এক ৰাউণ্ড দিম বুলি ভাবিছোঁ।
এয়া পাৰ্কৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। আমি উপভোগ কৰিছোঁ, আপোনালোকে উপভোগ কৰক। বহুত মানুহ আজি গৰমৰ কাৰণে গোটেই মানুহবোৰ এতিয়া ওলাই আহিছে, দিনটো ৰুমৰ ভিতৰত আবদ্ধ হৈ। বটিং কৰাই বটিং কৰি আছে। আমি গৈ আছোঁ। এতিয়া এইটো পাৰ পাইছোঁহি। এইটো পাৰ পৰা ঘূৰি 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 এইটো পাৰ পাইছোঁহি। এইটো এটা পুৰণা কীৰ্তিচিহ্ন চিত্ৰলেখা পাৰ্কৰ। ইমান ডাঙৰ বাঁহ, বাহ গাছটোৱে কেনেকৈ ওলাইছে দেখিছে নাই?